এই বছৰহে আমাৰ ধুন মানুহৰ জন্মদিন বহুত ধুনীয়া ঠাই এটুকুৰাত পাতিলোগৈ আৰু সেইকাৰণে মনটো বহুত বেছি ভাল লাগি আছে। এয়া ধুন মানুহ উলিয়াই মেলি ল'লোঁ। ৰাতিপুৱা যিহেতু পুথি পঢ়াইছিলোঁ তাৰপিছতে আজৰি পোৱা নাই, লৰালৰিকৈ ধুন মানুহকো উলিয়াইছোঁ, ময়ো ওলাইছোঁ। এয়া আমি বহুত ধুনীয়া ঠাই টুকুৰা ক'ত আপোনালোকে ভিডিঅ'টো চাই থাকিলে নিশ্চয় গম পাব। এয়া ধুন মানুহ, মই দেউতাক বাইকতে ওলাইছোঁ লৰালৰিকৈ। সেইদিনা যিহেতু ৰ'বলৈ অকণমানো সময় নাই, অকণমান ৰেষ্ট কৰিবলৈও সময় পোৱা নাই আৰু ধুন মানুহ দেউতাকে মই বহুত দিনৰ পৰা আলোচনা কৰি থৈছিলোঁ যে আমি এটুকুৰা ঠাইত আমি ধুন মানুহৰ জন্মদিন পালন কৰিম আৰু ঘৰত ইমান ডাঙৰকৈ আমি জন্মদিন নাপাতোঁ, আগতে আমি খুব ডাঙৰকৈ পাতোঁ। এয়া গৈ আমি মিঠাই দোকান পালোঁগৈ। তাত যিহেতু আমি আগতীয়াকৈ অৰ্ডাৰ দি থৈছিলোঁ মিঠাই আৰু কিবাকিবি, আৰু এয়া ধুন মানুহ দেউতাকৰ লগত যিহেতু আমি বাইকত গৈছিলোঁ সেইকাৰণে বস্তুবিলাক নিবলৈ দিগদাৰি হ'ল। আমি ৰাস্তাতে নামি দিলোঁ, আমি টমটমত উঠিলোঁ, ধুন মানুহ মই আৰু দেউতাক বাইকত গ'ল। এয়া আমি বস্তুখিনি লৈ তালৈ বুলি গৈ আছোঁ। এয়া আমি গৈ পালোঁগৈ য'ত আমি ধুন মানুহৰ জন্মদিন বুলি কিবা খুৱাম বুলি আগ কৰি থৈছিলোঁ যিহেতু। আৰু এইখন হ'ল এখন অনাথ আশ্ৰম। আমি ধুন মানুহ দেউতাকে মই বহুদিনৰ পৰাই ভাবি আছিলোঁ যে ধুন মানুহ 3 বছৰীয়া জন্মদিন আমি অনাথ আশ্ৰমতে পালন কৰিম। আৰু মোৰ জীৱনৰ প্ৰথম অভিজ্ঞতা এইটো। আগতে যিহেতু মই কোনো অনাথ আশ্ৰমত গৈ পোৱা নাই আৰু বহুত দিনৰ পৰাই ভাবি আছিলোঁ অনাথ আশ্ৰমত ল'ৰা ছোৱালীবিলাক কেনেকৈ থাকে। আৰু ধুন মানুহ দেউতাককো মই সুধি থাকোঁ যে ল'ৰা ছোৱালীবিলাকে স্কুল যায় নাই, কিতাপ পঢ়ে নাই, সিহঁতি বা কেনেকৈ থাকে জানিবলৈ বহুত বেছি ইচ্ছা আছিলে। আৰু তাত গৈ আমি অফিচতে সোমালোগৈ প্ৰথম গৈ, কিন্তু তাত এটা কথাৰ কাৰণে অকণমান বেয়া লাগিলে আৰু তাত ল'ৰা ছোৱালীবিলাকক যিহেতু নিজ হাতেৰে দিব নোৱাৰে আৰু লগ কৰিবলৈও নিদিয়ে। যদি কিবা খোৱা বস্তু দিবলৈ মন আছে তেতিয়া সিহঁতক নিজেই অফিচত গৈ জমা দিবগৈ লাগিব আৰু নিজৰ ঘৰত বনোৱা খাদ্যও তাত খাবলৈ যিহেতু নিদিয়ে। সেইকাৰণে তাৰে বাইদেউ এগৰাকীয়ে আমাক ক'লে যে বাইদেউ আপোনালোকে আবেলি সময়ত সিহঁতক যিহেতু চাহ দিয়া হয় তেতিয়া পাতলীয়াকৈ হোটেলৰ পৰা কিবা আনি খুৱাব পাৰে, আৰু সেইকাৰণে আমি আবেলি সময়ত চাহৰ লগত খাবলৈ পৰাকৈ কিবাকিবি সিহঁতক দিলোঁগৈ। আৰু তালৈকে আমাৰ ধুন মানুহ জেঠাইহঁত, বৰ্তাক, বায়েক তেওঁলোকো আহিলে আৰু সকলোৱে তাত অফিচত গৈয়ে আমি বস্তুবিলাক জমা দিলোঁ। আৰু তাৰে বাইদেউ এগৰাকীক মই সুধিলোঁ কিন্তু দেই, বাইদেউ ল'ৰা ছোৱালীবিলাক স্কুল যায় নাই? তেতিয়া বাইদেউগৰাকীয়ে কৈছে যে তাতে ওচৰতে স্কুল আছে, তেওঁলোকৰো চাগে কিছুমান নীতি নিয়ম আছে আৰু এটা কথা মই সুধিবলৈ নাই পৰা কিন্তু ইহঁতি পলাই যায় নেকি। এতিয়া বাইদেউগৰাকীয়ে কৈছে যে নাই, তাহাঁতি পলাই নাযায়, নতুনকৈ আহিলে পলাবলৈ বিচাৰে, কিন্তু পুৰণাসকলে যিহেতু সেইখনেই তেওঁলোকৰ ঘৰ বুলি জানে সেইকাৰণে সিহঁতি পলাই নাযায়। আৰু বহুত বেছিয়ে ভাল লাগিলে জন্মদিন এনেদৰে উদযাপন কৰি। কিন্তু লগ পোৱা হ'লে ধুন মানুহো ভাল পালেহেঁতেন, আমাৰো ভাল লাগিলেহেঁতেন। তথাপিতো উপায় নাই, কি কৰিব, তেওঁলোকৰো যিহেতু কিছুমান নীতি নিয়ম আছে চাগে, কিবা দিগদাৰী হয় সেইকাৰণে লগ কৰিবলৈ নিদিয়ে। ল'ৰা ছোৱালীখিনি খাবলৈ পালেই হ'ল। আজিলৈ ইমানেই, ধন্যবাদ।